2023 চনত প্ৰকাশিত মণিকূট প্ৰকাশনৰ প্ৰথম গ্ৰন্থ হ'ল ক্ৰুছবিদ্ধ। এই উপন্যাসখনত লিখকে অত্যন্ত জেদী, অভিমানী কিন্তু সাহসী ৰজি পিটাৰ্ছ নামৰ ছোৱালী এজনীৰ জীৱনৰ কৰুণ আৰু সংঘাতপূৰ্ণ কাহিনী লিখি থৈ গৈছে। মাকৰ আকস্মিক মৃত্যুৰ পিছত তাই ঘৰখনত অকলশৰীয়া হৈ পৰে। ইটালীৰ মিলান বিশ্ববিদ্যালয়ত পঢ়িবলৈ ফেলোশ্বিপ পোৱা ৰজিক দেউতাক আৰু বায়েকে ৰূপালীয়ে বিদেশলৈ যাবলৈ বাধা দিয়াৰ পৰা তাই হৈ পৰে জেদী আৰু অভিমানী। ৰজিৰ প্ৰথম প্ৰেম প্ৰিন্স নামৰ এজন যুৱকক তাই পাহৰি যাবলৈ বাধ্য হয় দেউতাকে প্ৰিন্সৰ সৈতে বায়েকৰ বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে। পিছত তাই মিলানত পঢ়ি থকা অমৰৰ সহযোগত ঘৰৰ অনুমতি অবিহনে ইটালীলৈ গুচি যাবলৈ বাধ্য হয়। নিজৰ ঘৰখনৰ পৰা আৰম্ভ হোৱা তাইৰ এই যাত্ৰা আছিল এক প্ৰত্যাহ্বানৰ যাত্ৰা, দেউতাকৰ যুক্তিত নিজকে পুৰি সোণ হৈ জিলিকোৱাৰ যাত্ৰা। এই যাত্ৰাৰ আগে আগে তাই আৱিষ্কাৰ কৰিছিল নিজকে ঘৰখনৰ এজনী তুলনীয়া ছোৱালী বুলি। কিন্তু ৰজিয়ে যোৱাৰ আগতে জন্মদাত্ৰী মাকক বিচাৰি উলিয়াইছিল নংপোত। তাইৰ মনত আন এটা আঘাত পায় যে তাইৰ পিতৃ হেনো তাইৰ এতিয়াৰ পিতৃয়েই। ৰজি ইটালীলৈ গ'লগৈ ঠিকেই, কিন্তু মিলান বিশ্ববিদ্যালয়ত ভৰি থোৱাৰ পৰাই তাইৰ সপোনবোৰ খহি পৰিবলৈ ধৰিলে। পিছত তাইৰ ভালপোৱাৰ পাত্ৰ হৈ পৰা অমৰ নামৰ ল'ৰাজন দুৰ্ভাগ্যজনকভাৱে সোমাই পৰিল এটা ন্যায়ালয়ৰ পাকচক্ৰত। দুমুখীয়া চৰিত্ৰৰ প্ৰিন্সেই আচলতে ৰজিক ফুচুলাই ইটালীলৈ লৈ যোৱা বুলি অমৰৰ বিৰুদ্ধে গোচৰ তৰিছিল যদিও ইটালীৰ বিচক্ষণ বিচাৰপতিয়ে তাক প্ৰতিহত কৰে। ন্যায়ালয়ৰ ধুমুহাজাক শেষ হ'বলৈ নপাওঁতেই কভিড মহামাৰীয়ে সমগ্ৰ মিলান মহানগৰীক হ্ৰাস কৰি পেলায়। কভিডৰ চাকনৈয়াত পৰি মানুহৰ জেদ, অভিমান, অহংকাৰ, উচ্চাকাংক্ষা এইবোৰ লাহে লাহে মূল্যহীন হৈ পৰে। অমৰ আৰু ৰজিয়ে কভিড ৰোগীক সেৱা কৰি কিছুদিন ইটালীত থাকি যায় যদিও পিছত কভিডৰ অৱস্থা অধিক বেয়ালৈ যোৱাত দুয়ো ইটালী এৰি ভাৰতলৈ গুচি আহিবলগীয়া হয় আৰু উপন্যাসখনত লিখকে সেই কাহিনীৰ যথাযথ বৰ্ণনা দি গৈছে। অসংখ্য সংঘাতৰ দ্বাৰা জৰ্জৰিত হৈ পৰা ৰজিয়ে নংপোত থকা তাইৰ মাক আৰু তাইক একেলগে গুৱাহাটীৰ দেউতাকৰ নিজৰ ঘৰত মৰ্যাদা সহকাৰে স্থান দিয়াৰ প্ৰতিশ্ৰুতি দেউতাকৰ পৰা বিচাৰিছে আৰু দেউতাকে তাইক গ্ৰহণ কৰা নিশ্চিতিৰে শেষ হৈছে ক্ৰুছবিদ্ধৰ অনুপম কাহিনী। এটা বাস্তৱবাদী, সামাজিক আৰু গতিশীল কাহিনীৰে ক্ৰুছবিদ্ধ এখন সুন্দৰ, আকৰ্ষণীয় আধুনিক উপন্যাস। উপন্যাসখন পঢ়ি যাওঁতে ক'তো আমনি লগা অৱকাশ নাই। ইয়াত লিখকে ৰজিৰ সংঘাতপূৰ্ণ জীৱনৰ মূল কাহিনীৰ উপৰিও বিভিন্ন উপকাহিনী বা উপকাহিনীৰ অংশ সংযোগ কৰিছে আৰু সেই হিচাপে বহুতো চৰিত্ৰৰো সমাৱেশ ঘটাইছে। লগতে সেইবোৰ সংঘাতে তাইৰ চৰিত্ৰৰ উত্তৰণ ঘটাই তাইক অধিক উজ্জ্বল কৰি তুলিছে। ইটালীত ৰজিৰ সময়খিনি মাত্ৰ কেইদিনমানৰ ভিতৰতে শেষ হৈ গৈছে যদিও সেই সময়খিনিৰ ভিতৰত লিখকে অতি সূক্ষ্মতাৰে মিলান বিশ্ববিদ্যালয় তথা ইটালীৰ কভিড পৰিস্থিতিৰ যথাযথ ছবি আঁকিবলৈ সক্ষম হৈছে। অৱশ্যে শেষৰ এই অংশটো আৰু কিছু বিস্তাৰিত হোৱা উচিত আছিল বুলি ভাবোঁ। আৰু শেষত ৰজিৰ দেউতাক, মাক আৰু বায়েকৰ উপৰিও সম্ভাৱ্য ভিনিয়েক অচিন্ত্য আৰু তাইৰ প্ৰেমাস্পদ অমৰক লৈ গোটেই পৰিয়ালটো একেলগে হোৱাৰ ইংগিতপূৰ্ণ সমাপ্তিৰে উপন্যাসখন এখন সুখপাঠ্য ৰচনা হৈ পৰিছে। মণিকূট প্ৰকাশনৰ এই নৱতম উপন্যাসখন পঢ়ি পঢ়ুৱৈসকল অসন্তুষ্ট নহ'ব বুলি মোৰ ধাৰণা।